समनि रादाबनायगिरि नोंथांमोनखौ बरायबाय। दिनै आं दङ नैबे बिजनी हालामनि बरलावगाव थेंफाख्रि फोथाराव, जेरावहाय बर' थुनलाइ आफादनि 65थि बोसोरारि जथुम्माया सोलिगासिनो दङ सानथामनि हाबाफारि लानानै। दा बे हाबाफारियाव बर' थुनलाइ आफादनि बिबानगिरिफोरनि अनगायैबो बर'नि गोबां माहारियारि आफाद गौथुमफोरा बाहागो लादों। दा बेबायदिनो गोबां जिल्ला आफाद, प्राइमारि आफाद बिथांमोनाबो बाहागो लादों। बेनिनो आं कार्बि आंलं जिल्लानिफ्राय सफैनो हानाय कार्बि आंलं जिल्लानि दैमा दैसा प्राइमारिनि गाहाय नेहाथारि बिथां सुभाष बसुमतारी बिथाङा नैबाव बाहागो लाफैनानै माबायदि मोनखो बिथांनिफ्राय आङो एसे मिथिनो नाजागोन। এই বিজনী বৰলাওগাঁও ঠেংফাখ্ৰি পথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে যিটো বড়ো সাহিত্য সভাৰ 65তম অনুষ্ঠিত হৈ গ'ল। ইয়াত ভাগ লৈ পেলাই আপুনি কেনে অনুভৱ কৰিলে আৰু কি ক'ব? ধন্যবাদ। মই পোনপ্ৰথমে 65 সংখ্যক বড়ো সাহিত্য সভাৰ উদ্যোক্তাসকলক মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। কিয়নো মই ইয়াত আহি পোনপ্ৰথমে তেওঁলোকে যিদৰে ৰিচিপশ্যন কৰিবলৈ তেনেকৈ বৰ সুন্দৰভাৱে ৰিচিপশ্যন কৰিছে। তাৰ উপৰি আমি যেতিয়া প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰোঁ, তাত আমি যিবোৰ মানে তাত শৃংখলাবদ্ধভাৱে দেখিলোঁ, অৰ্থাৎ মিটিঙৰ মাজে মাজে অৰ্থাৎ সভাখন চলি থকাৰ মাজে মাজে মানে ঠাণ্ডাৰ দিনতো বহুত সংখ্যক যথেষ্ট সংখ্যক প্ৰতিনিধি তাত উপস্থিত আছিল। সেই প্ৰতিনিধিসকলক ঠাণ্ডাৰ মাজত মানে অনুভৱ নকৰিবৰ বাবে মাজে মাজে লাল চাহ বিস্কুট দি আপ্যায়ন কৰিছিল। তাৰ উপৰি সুন্দৰ ব্যৱস্থা, ৰাতিৰ থকাৰ ব্যৱস্থাটো বৰ সুন্দৰ হৈছে। মনত মানে ইমান ঠাণ্ডাৰ দিনতো, শীতৰ দিনতো যেন শীত তাপ নিয়ন্ত্ৰণৰ কোঠাৰ দৰে তেওঁলোকে সজাই তুলিছে। অৰ্থাৎ ডাঠ খেৰৰে চাফ চিকুণ আৰু ডাঠ খেৰৰে শৃংখলাবদ্ধভাৱে ধুনীয়াকৈ প্ৰায় 1.5 ফুটমান ওখ তুলি সদৃশ্য কৰি তুলিছে। গতিকে আমি তাত ৰাতি আছিলোঁ, ঠাণ্ডা নে গৰম অনুভৱ কৰিব পৰা নাই। ইমানে মনটো ভাল লাগিছে যেন মই আজি সদৌ অসমত মানে দ্বিতীয়টো বড়ো মানে কি কয় অসম সাহিত্য সভাৰ পিছতে দ্বিতীয়টো বড়ো সাহিত্য সভাৰ এই সাহিত্য সভাত প্ৰতিটো মুহূৰ্ততে লেট্ৰিন মানে ৰাতিপুৱা উঠিছোঁ, শুই উঠি দেখিছোঁ যে বাথৰুমলৈ গৈছোঁ, বৰ সুন্দৰভাৱে তেওঁলোকে বাথৰুমটো পৰিষ্কাৰ কৰি ৰাখিছে আৰু পকাৰে বনাই ৰাখিছে। তাৰোপৰি একেলগে কেইবা হাজাৰ মানুহ গা ধুব পাৰে এনেকুৱা ব্যৱস্থা কৰিছে। আৰু ইয়াৰ পিছত দেখিলোঁ ৰাতিপুৱা মই প্ৰায় 12টা বজাত যেতিয়া আহাৰ গ্ৰহণ কৰিব গ'লোঁ, আহাৰ গ্ৰহণ কৰা ঠাইতো মই সুন্দৰভাৱে দেখিলোঁ যে তাত একেলগে কেইবা হাজাৰো মানুহে বহি আহাৰ গ্ৰহণ কৰিব পাৰে। সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছে যাতে ক'তো খুঁটি থাকি যোৱা নাই। প্ৰতিটো ব্যক্তিক পানীৰে আপ্যায়ন কৰিছে, লগতে গাহৰি মাংস আৰু মাছ দিও তেওঁলোকে আপ্যায়ন কৰিছে। তাৰোপৰি আৰু কি কৰিছে, যিসকলে নিৰামিষ বুজি তেওঁলোকৰ কাৰণে পনীৰ ব্যৱস্থা কৰিছে, লগতে কাঠফুলাৰ ব্যৱস্থা কৰিছে। বৰ সুন্দৰভাৱে ৰূপায়ণ কৰিছে, বৰ সন্তুষ্ট হৈছোঁ। আৰু লগতে বিভিন্ন ঠাইত গৈছোঁ, গোটেই চাফ চিকুণ কৰিছে। আৰু ইয়াৰ উপৰি যি দেখিছোঁ তেওঁলোকৰ ইয়াতে যে স্বেচ্ছাসেৱক সেৱিকা তেওঁলোকে বৰ সুন্দৰভাৱে দায়িত্ব পালন কৰিছে। গতিকে মই বৰ সুখী হৈছোঁ। মই কাৰ্বি আংলং জিলা হাওৰাঘাট থানাৰ অন্তৰ্গত অক্টেং দীঘল পানীবোৰ এখন ঠাইৰ পৰা আহিছোঁ। তাত দৈমা দৈচা বড়ো সাহিত্য সভা শাখাৰ মই সাধাৰণ সম্পাদক হিচাপে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে 65 সংখ্যক যি বড়ো সাহিত্য সভাত মই বিভিন্ন জিলাৰ পৰা লগতে অসমৰ বাহিৰৰো আৰু লগতে আন্তঃৰাষ্ট্ৰীয় জিলাৰ দেশৰ পৰাও ইয়াত মানুহ অহা দেখিছোঁ। বিশেষকৈ মই বাংলাদেশ, নেপাল আৰু লগতে ৱেষ্ট বেংগল তেওঁলোক তাৰ পৰা মানুহ দেখিছোঁ মই। গতিকে মই বৰ সন্তুষ্ট। প্ৰাথমিকৰ পৰা মই প্ৰায় 37জন মানুহ লৈ মই আজি এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে বৰ সুখী হৈছোঁ। গতিকে মই সংবাদ মাধ্যমৰ দাতাসকলকে মই ইয়াত দেখিছোঁ বৰ সুন্দৰভাৱে তেওঁলোকে সংবাদ পৰিৱেশন কৰিছে। কিন্তু এটাই বৰ পৰিতাপৰ বিষয়, ইয়াতে প্ৰায় হয়তো নেটৰ ব্যৱস্থাটো অসুবিধা হৈছে, সেইকাৰণে হয়তো তেওঁলোকে পৰিচালনা কৰাত অসুবিধা হৈছে। গতিকে মই মোৰ এটা অনুভৱ মই এইটোৱে কৰিছোঁ যে ইয়াতে নেটটো ভালকৈ থাকিলেহেঁতেন হয়তো আজি গোটেই লাইভ কাষ্টটো মানে স্পটত হৈ থাকিলেহেঁতেন, সেইটো ভাল লাগিলে হয়। এয়া মই আপোনালোকক চেনেলৰ যোগেদি মই সদৌ অসম বড়ো সাহিত্য সভাৰ হয় মই आन्तरिक धन्यवाद ज्ञापन करिलो। दा नोंथांमोना खोनानो मोनबाय नैबे कार्बि आंलं जिल्ला हावराघाट ओनसोलनि दैमा दैसा प्राइमारिनि गाहाय नेहाथारि बिथाङा नैबे बिजनी बरलावगाव फोथाराव फैनानै गोजोननाय बा बेनि जिथु आबाद खालामनाय, आबाद माने नैबे जोथोन लानाय गासै डेलिगेट्सफोरखौ बा रायजो राजाफोरखौ बेनि सोमोन्दै गोजोननाय फोरमायदों। दा बेबादिनो आङो गुबुन सासेबाव कार्बि आंलं जिल्लानिनो सासे गागि खौरांगिरि धर्मेन्द्र खाख्लारि बिथांनिफ्रायबो मिथिना नाजागोन। केनाय अनुभव কি ক'ব দুআষাৰমান? এতিয়া মই দুটা কথা ক'ব লাগিব। ময়ো যদি মোক সাংবাদিক বুলি কৈছে, কিন্তু আজি মই ডেলিগেট হৈ আহিছোঁ। ময়ো হাওৰাঘাট তিনিআলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক হিচাপে আহিছোঁ, ডেলিগেট হিচাপে। আৰু আজি আহি মই অনুভৱ কৰিছোঁ, তেওঁ যিটো অনুভৱ কৰিছে মই একেই অনুভৱ কৰিছোঁ।
সেইটো হ'ল কাৰ্বি আংলং জিলাৰ পৰা আমি যিটো আহি দেখিলোঁ যে অন্যান্য ঠাইত যেতিয়া আমি বেলেগ দিনাখন যাওঁ তেতিয়া দেখোঁ যে পথাৰত শিবিৰবিলাক পাতে তাত কি হয় খেৰ দিয়ে তাত মানে এনেকুৱা মানে কেতিয়াবা বোকা পানী বা ধূলি বা একদম মানে বতাহ সোমাই ঠাণ্ডা লাগে কিন্তু ইয়াত এনেকুৱা কৰিছে নহয় মানে খেৰটো মানে এফুটমান ওখটো মানে টচকৰ নিচিনা ব্যৱহাৰ কৰিছে য'ত মানে শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ দৰে কৰিছে য'ত মানে ঠাণ্ডাটো অনুভৱেই কৰা নাই যিটো মানে এনেকুৱা ধৰণৰ কৰিছে য'ত মানে এটা ফুটা মানে তাত দেখিবলৈ পোৱা নাযায় বতাহটো নোসোমায় ঠিক তেনেকুৱা ভোজনালয়ত যেনেকুৱা ধৰণৰ মানে স্বেচ্ছাসেৱক বা মানে ভাত আহাৰ যোগানৰ কাৰণে যেনেকুৱা ধৰিব লাগে তেনেকুৱা বহুত মানুহ যোগান ধৰিছে বা আৰক্ষী প্ৰশাসনৰ পৰা যেনেকুৱা ধৰণৰ ইয়াত দিছে গতিকে আৰু যিবিলাক মানে মিটিং পাতিছে তাত মানে খেলপথাৰত পাতিছে ফিল্ডত পতা নাই ওখ ঠাইত পাতিছে গতিকে মানে এনেকুৱা ধৰণৰ মানে ভাল হৈছে বস্তুটো ইয়াৰ উপৰি অলপ আগতে কৈ গৈছে আমাৰ বিশ্বজিৎ দৈমাৰী ভাষণত তেওঁ কৈ গৈছে যে আগতে বড়োলেণ্ড বড়ো সংগঠনে বিচাৰিছিলে বড়ো ৰাজ্য বিচাৰিছিলে কিন্তু এই বড়ো ৰাজ্য বিচৰাৰ আঁৰতে আছিলে মানে বড়ো জাতি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিন্তু এতিয়া তেওঁ এইটো কৈ গৈছে যে আজি বড়ো মানে ৰাজ্য নাপালেও আজি BTC মানে স্বশাসনটো পাইছে আৰু ইয়াৰ যোগেদি মানে বৰ্তমান মানে 10 কোটি 5 কোটি এনেকুৱা ধৰণৰ দিব পৰা মানে স্বশাসনৰ অধিকাৰটো পাইছে কিন্তু মাত্ৰ তেওঁ কৈছে যে প্ৰজেক্টৰ দৰকাৰ এই প্ৰজেক্টটো ধৰিব লাগে কিন্তু কাম কৰি যাব লাগে গতিকে ইয়াৰ দ্বাৰা মানে ডেভেলপ হোৱা বুলি আমিও অনুভৱ কৰিছোঁ কাৰণ প্ৰজেক্টৰহে দৰকাৰ গতিকে কাম কৰি যোৱাত মানে সুবিধাটো হৈছে বৰ্তমান গতিকে আৰু অলপ আগতে আমি দেখিছোঁ যে আমাৰ নৃত্য প্ৰদৰ্শনকে আদি কৰি আমাৰ ইয়াত যিবিলাক মানে হৈ আছে গতিকে যথেষ্ট মানে আগবাঢ়িছে গতিকে আমি অনুভৱ কৰিছোঁ আৰু দৈমাৰীয়ে এইটোও কৈ থৈ গৈছে যে আমাৰ বড়ো ভাষাটো 8ম বৰ্ণসূচীত স্বীকৃতি পোৱাৰ পিছত বৰ্তমান বড়ো ভাষাৰ সাহিত্য একাডেমী বঁটা বা অন্যান্য কিছুমান বঁটা পাবলৈ সক্ষম হৈছে গতিকে সেইবোৰ পোৱা নাছিল গতিকে ইয়াৰ যোগেদি আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে গতিকে মানুহৰ ইচ্ছা আৰু মানে সদিচ্ছা লাগে গতিকে আমি ইয়াত আহি আমি বহুত মানে ভাল পাইছোঁ গতিকে মোৰ ফালৰ পৰা ময়ো কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক মানে প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক হিচাপে মই বড়ো সাহিত্যপ্ৰেমী ৰাইজক মই ইয়াৰ পৰাই ধন্যবাদ জনালোঁ थारैनो समनि रादाब नायगिरि नोंथांमोना खोनानो मोनखाबाय नैबे कार्बि आंलं जिल्लानिफ्राय बाहागो लाफैनाय बिथांमोना बाहागो लानानै गोजोननायखौ फोरमायदों बेबायदिनो बुंनो नांगोन नैबेबायदि बाख्नायनाय मोनोब्ला थारैनो गोजोननाय मोनो नैबे लकेल ओनसोलनि जिथु जोथोन लानाय बे जोथोन लानायखौ बिथांमोना गोजोननाय फोरमायबाय बेजों लोगोसे समनि रादाब नायगिरिफोरनिफ्रायबो आं दिनै बेखिनियाव बिदाय लाबाय गोजोन्थों